আজি ছাগলীৰ মাংস বনাম দেই। এতিয়া ছাগলীৰ মাংসটো ধুই লৈছোঁ, আলু পিঁয়াজ লৈছোঁ, আদা নহৰু জলকীয়া তলকীয়া এই চব লৈছোঁ আৰু তাৰপিছত মিক্সাৰত মই দিয়া নাই, আমাৰ তেওঁৱে দিছে। এইটো আদা নহৰু মিক্সাৰত দিছোঁ দেই চব। তাৰপিছত অলপ দিলোঁ আৰু এতিয়া চবৰে বেলেগ বেলেগ টাইম লাগিব। একদম মজা হৈ গৈছে এতিয়া। আখলি কিনে বঢ়িয়াকৈ আৰু আখলি এটা বাতিত থৈ দিলোঁ। থৈ দি গোটেইখিনি এইবাৰ জলকীয়াখিনি ল'লোঁ। জলকীয়াখিনি এইবাৰ আকৌ মিক্সাৰত দিলোঁ, দি বঢ়িয়াকৈ গুড়া কৰি ল'লোঁ আৰু ভাল হ'লে ভাল আৰু বেছি মানে কি ভালকৈ মিহি হ'লে ভাল, মিহি নহ'লেও কথা নাই আৰু এইটো নিজৰ ইচ্ছামতে দিব আৰু আপোনালোকে যেনেকৈ দিয়ে। আমি আলুটো কাটি ল'লোঁ, নিজৰ হিচাপত আমি এনেকৈ দীঘল দীঘলকৈ কাটিছোঁ আৰু তাৰপিছত পিঁয়াজখিনিও আমি অলপ মানে ঘূৰণীয়াকৈ মানে ৰেষ্টুৰেণ্টত যেনেকৈ কাটে সেনেকৈ কাটিছোঁ দেই, অলপ লাড্ডুকৈ মানে আগৰ দিনত মাহঁতে যেনেকৈ কাটছে সেনেকৈ কটা নাই আৰু গোল গোলকৈ কাটিছোঁ। একদম এনেকুৱা কিচকিচিয়াকৈ গোল গোলকৈ কাটি চাৰিটাই লৈছোঁ দেচোন, পিঁয়াজৰ দামো বাঢ়ছে না বহুত, সেইকাৰণে কম পেজত বনাব পৰাটো বেছি ভাল। গেছটো জ্বলাই ল'লোঁ বঢ়িয়াকৈ, বিশ্বকৰ্মাৰ নাম লৈ আৰু এইটো চিমনিটো দি ল'লোঁ, দি তেলটো দি দিলোঁ আৰু বেছি তেল দিব দিয়া নাই, তেলৰ দামো বেছি নাই, বহাই দিলোঁ আৰু চাই লৈছোঁ ফাৰ্ষ্ট এক টুকুৰা দি কিনে হৈছে দিব পৰা হৈছে আৰু দি দিলোঁ গোটেইখিনি পিঁয়াজ দি অলপ ৰঙা হোৱাকৈ অলপ মানে থৈ দিলোঁ আৰু অলপ যাতে ৰঙা হয় আৰু যাতে পিঁয়াজৰ এই লাড্ডুকেইটাৰ পৰা খুলি যায় আৰু সেইখিনি গৰম কৰিলোঁ আৰু নহ'লে লাড্ডুকেইটা থাকিলে সেই নহ'ব না, ভালকৈ মিক্স নহ'ব, সেইকাৰণে ভালকৈ দি দিলোঁ। এই তেজপাত মাহপাত এইটো কোনে কি কয় নাজানো, আমি মাহপাত বুলি কওঁ, এইটো দি দিলোঁ। আলুকেইটা দি দিলোঁ এটা এটা, বঢ়িয়াকৈ লাৰি দিলোঁ, দি অকণমান সময় থৈ দিব অলপ ভালকৈ ৰঙা হ'ব লাগিব আৰু তাৰপিছত আমাৰ এই যিটো আদা পেষ্টটো দি দিলোঁ, যিটো পেষ্ট বনাইছিলোঁ আৰু তাৰপিছত এই জলকীয়াটো দি দিলোঁ। জলকীয়াটো পিছত আখলি কিনে দি দিম আৰু আঞ্জাৰ সময়ত। এতিয়া বঢ়িয়াকৈ লাৰি দিলোঁ, দি অকণমান সময় মানে অলপ ভালকৈ মিক্স হ'বৰ কাৰণে দি দিলে অলপ ফ্লেমটো খালি মানে গেছৰ যিটো চুলাৰ ফ্লেমটো অকণমান কমাই দিলোঁ আৰু নহ'লে তলত লাগি যাব না, বেয়া হৈ যাব। তাৰপিছত অলপমান লাৰি দিলোঁ আৰু অলপ এইটো কাটি দিছোঁ, কাটি মানে অকণমান স্পীডটো বঢ়াই দিছোঁ আৰু ঢাকনি এখন দি থৈ দিলোঁ যাতে অকণমান ভালকৈ মিক্স হৈ যায় আলু পিঁয়াজৰ লগত এই যিটো আমি পেষ্ট দিলোঁ সেইটো। অলপ চালোঁ ঠিকে আছেনে, তাৰপিছত হালধি নিমখ এইখিনি দি দিলোঁ, এইটো নিজৰ ইচ্ছামতে দিব আৰু কালাৰ কেনেকৈ কোনে কিমান কি নিমখ খায়, মই আমাৰ হিচাপত দিছোঁ আৰু 3 চামুচ নিমখ। আকৌ বঢ়িয়াকৈ লাৰি দিলোঁ যাতে মিক্স হৈ যায় গোটেইখিনি। একচুৱেলি গোটেইখিনি মিক্স হ'লে বেছি ভাল, ভালকৈ ভজা যাব লাগে, তেতিয়াহে আচল মানে হেৰিটো আহে, নহ'লে মিক্স নহ'লে ভাল নহয়। এই এক টুকুৰা পিঁয়াজতে লাগি থাকিল কাষত, তাত অকণমান ঢাকনিখন মাৰি থৈ দিলোঁ। ঢাকনিখন মাৰি নথ'লে মানে দেৱাই যায়, সেইকাৰণে ঢাকনিখন মাৰি থৈ দিলে ভাল, মছলাটো মানে ঠিকে থাকে আৰু এতিয়া চালোঁ, এতিয়া প্ৰায় হৈছে আৰু এতিয়া আমাৰ মাংসটো বহাই দিব পৰা হৈ গৈছে। এই মাংসটো আমি বহাই দিলোঁ বঢ়িয়াকৈ, ছাগলী মাংস বহাই দি এতিয়া আমি বঢ়িয়াকৈ লাৰি দিম। এইটো ভালকৈ মিক্স কৰিব লাগিব কিন্তু দেই, বঢ়িয়াকৈ মিক্স কৰি যাতে হালধিটো যিটো আছে না, হালধিটো চবতে লাগি যাব লাগিব মিক্স কৰি। আকৌ ফ্লেমটো অকণমান কমাই দি আৰু আমি ঢাকনি মাৰি দি থৈ দিম। তাৰপিছত মাংসটো মজাকৈ লাৰি দিলোঁ যাতে মছলা হালধি নিমখ এইখিনি গোটেইখিনি মিক্স হৈ যায় আৰু বঢ়িয়াকৈ লাৰি অকণমান ঢাকনিখন দি থৈ দিম আমি। আকৌ ঢাকনিখন দি অকণ সময় থৈ দিলে হ'ল, দি কিনে আকৌ চালে হ'ল, মাজে মাজে চাই থাকিলে হ'ল। এতিয়া আমি চালোঁ ভালকৈ সিজিছে নে নাই, পটককৈতো নিসিজিব ছাগলী মাংস। অকণমান ভালকৈ লাৰি দিলোঁ, লাৰি দি পেলাই দিলোঁ। ফটোত অলপ বেছি হালধীয়া দেখা হৈছে, কিন্তু এনেকুৱা হালধীয়া হৈ থকা নাই দেই, দেখাত ভালেই দেখা হৈছে, পিছত গম পাব। এতিয়া নাজানো কিয় বা ধোৱাৰ কাৰণে নে কি বা হালধীয়া হৈছে, বেছি হালধীয়া হৈ আছে নে কিবা বগা হৈছে, কিবা বেলেগ টাইপৰ হৈছে। এনেকুৱা হৈ থকা নাই দেই, একচুৱেলি মই যিটো দেখিছোঁ এইটো অলপ বেলেগ টাইপৰ হৈছে। আপোনালোকে গম পাব পিছত, হোৱাৰ পিছত গম পাব, সেইকাৰণে হোৱালৈকে চাই থাকক। আমি আকৌ ঢাকনিখন মাৰি থৈ দিলোঁ অলপ সময়, আকৌ গুচাই কিনে চাম।
এতিয়া আকৌ সিজিছে নে আমি চাব লাগিব, আকৌ এবাৰ লাৰি কিনে বঢ়িয়াকৈ তলিত লাগিছে নে নাই সেইটো চাব লাগিব। তলিত লাগিলে আৰু পানী দিব লাগিব আৰু। এতিয়া আমি অকণমান গৰম মছলা আৰু মিট মছলা যি আছে অকণমান দি দিলোঁ। আৰু ছানৰাইজে দি দেই, ছানৰাইজৰ গোন্ধটো আৰু মজা। তাৰপিছত আমি অলপ জিৰাও দিব লাগিব, জিৰাও দি দিলোঁ অলপ। জিৰাটো কিন্তু ছানৰাইজত নাই এভৰিডে। তাৰপিছত বঢ়িয়াকৈ মিক্স কৰিলোঁ। এটা বস্তু লক্ষ্য কৰিছেনে চাবচোন আপোনালোকে, মই যে মাংসটো লাৰি আছোঁ, এটা বস্তু ইউজ নকৰাকৈ লাৰি আছোঁ, এইটো চাবচোন কি। আৰু আপোনালোকে এনেকৈ পাৰেনে নোৱাৰে এবাৰ জনাব। এতিয়া বঢ়িয়াকৈ লাৰি দিলোঁ, প্ৰায় সিজিছে। এতিয়া আমাৰ এই মছলা যে বনাইছিলোঁ তাৰে সেই ৰোৱা হেৰিখিনি আখলি দি আছোঁ। এই জলকীয়াখিনি দিলোঁ। তাৰপিছত বঢ়িয়াকৈ আমাৰ এই মিক্সাৰটোত যিটো ৰৈ গৈছিল এইখিনি দি দিলোঁ, বঢ়িয়াকৈ আখলি কিনে। এনেই হেদবা নৰিতো মানে একচুৱেলি দিব লাগে এইটো, এই নহ'লে তলত লাগি যাব না। পানী দিয়াতকৈ এইটো আখলি কিনে দি দিলোঁ। দি আকৌ একবাৰ লাৰি দিলোঁ বঢ়িয়াকৈ। লাৰি কিনে আমি আকৌ ঢাকনিখন দি থৈ দিম অলপ সময়ৰ কাৰণে। ফ্লেমটো এতিয়া অকণমান মানে কি বঢ়াই দিলেও কথা নাই, অলপ বঢ়াই দিছোঁ মই ইনফেক্ট। তাৰপিছত আকৌ একবাৰ চাওঁ আমি কেনেকুৱা হৈছে। প্ৰায় সিজিব ধৰিছে, ওপৰত ৰঙা ৰঙা এইখিনি তেলখিনি মছলা আৰু এই মাংসৰ গোটেই তেল চিলখিনি ওপৰত ভাহি আহিছে, মানে প্ৰায় হ'ব ধৰিছে, হোৱা নাই এতিয়াও হ'ব আৰু। আমি আলু 1 পিচ 2 পিচ এনেকৈ টিপি দি চালে গম পাম, সানি চালে। পূৰা সিজা নাই আৰু, ভালকৈ সিজা নাই, তথাপিও চালোঁ। আকৌ আমি ঢাকনিখন মাৰি থৈ দিম আৰু 2-3 মিনিটমান সময় আমি ঢাকনিখন দি কিনে আকৌ গুচাই কিনে চাম। এতিয়া সিজিছে, উতলি আছে। আকৌ একবাৰ আমি লাৰি দি চাওঁ গোটেইখিনি, নিমখ চিমখ গোটেইখিনি মিক্স কৰিব লাগিবতো। তাৰপিছত আমি আকৌ একবাৰ চাব লাগিব ভালকৈ সিজিছে নে নাই। সিজিছে কিন্তু 2-1 পিচ আলু সিজা নাই। আকৌ একবাৰ লাৰি বঢ়িয়াকৈ ঢাকনিখন আকৌ মাৰি থৈ দিম আমি। আৰু 3-4 মিনিটমান পিছত আকৌ গুচাই চালোঁ। প্ৰায় এইবাৰ হোৱা যেন লাগছে, পানীখিনি যিখিনি আছিল আগতকৈ শুকাইছে না, এতিয়া হৈছে। এতিয়া এই বোলে ভাজা মাংস খাই, ইয়াৰ পৰা 2-1 পিচ ৰাখি থৈ দিব লাগিব। ৰাখাটো দেখা নাই দেই, কিন্তু ৰাখিছোঁ 3-4 পিচমান মাংস। 1 পিচ ময়ো খাইছোঁ। তাৰপিছত বঢ়িয়াকৈ তলত লাগছে নেকি চাইছোঁ আৰু। এতিয়া আৰু ভাজা মাংস ৰাখি পানী দি দিম আমি, 1 বাতি পানী দিছোঁ। আমাৰ আৰু ঘৰত জোল লাগে, জোল নহ'লে ভাত খাব নোৱাৰে মা, ইয়াতে গলত বজে। সেইকাৰণে অলপ পানী বেছিয়ে দিছোঁ আৰু, বেছি মানে বহুত বেছি দিয়া নাই আৰু, কেৰাহীটো বহুত বেছি ডাঙৰ নহয়, 4জনে খাব পৰা আৰু। তাৰপিছত দিলোঁ বঢ়িয়াকৈ, আকৌ ঢাকনিখন মাৰি গেছটো বঢ়াই দি থৈ দিম। তাৰপিছত চালোঁ অলপ পিছত, প্ৰায় হ'ব ধৰিছে আৰু। নিমখটো খাই চাইছোঁ দেই মনে মনে মই একবাৰ, ঠিকেই আছে, তথাপিও অকণমান দিছোঁ আৰু অলপ গৰম মছলা দি দিব লাগিব। গৰম মছলা দি বঢ়িয়াকৈ, তাৰপিছত বঢ়িয়াকৈ লাৰি চব মজাকৈ উতলিছে। কালাৰটো কিন্তু বেছি ভাল কালাৰ আহিছে দেই, ইয়াতে কিয় আনে নাজানো। অলপ জোলটো খাই চাওঁ, নিমখ চিমখ হৈছে নে চাব লাগিব না, লাষ্ট আৰু এইটো। কম হ'লেও আৰু দিব পৰা নাযাব, কম হ'লে দিব পৰা যাব, বেছি হ'লেহে দিগদাৰ হ'ব, সেইকাৰণে খাই চাইছোঁ। এতিয়া আৰু প্ৰায় হ'লে আৰু, বঢ়িয়া হৈ গৈছে দেখাত, মজাকৈ লাৰি দিলোঁ। এতিয়া নুমাই থৈ দিওঁ আৰু। ইপিনে দেউতাক ভাত লাগে আটা বাঢ়ি আছে, একচুৱেলি 10:30 বাজি গৈছে। এইটো লাহেকৈ নুমাই দিওঁ আৰু দেই, সমাপ্ত। আপোনালোকক এইটো হৈছে আমাৰ অৰিজিনেল প্ৰডাক্টটো, দেখাত কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু। বেয়া হোৱা নাই, খাই কিন্তু মজাই লগা বুলি কৈছে দেই।